নমস্কাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ এই খুৰাৰ দোকানৰ পৰা এতিয়া খুৰাৰ দোকানত মাল চাল দিয়া হৈ গ'ল এতিয়া এইটো খুৰী মাই এইটো খুৰা বেছি দিন হোৱা নাই নতুনকৈ দি আছোঁ খুৰাৰ দোকানত মাল মানে ধৰক 3-4 মানহে দিলোঁ মই আৰু খুৰাই এতিয়া পইচা উলিয়াই আছে মোক দিবৰ কাৰণে পুৰা খুৰীৰ হাঁহি চাই লওক আৰু গাড়ীত পুৰা মাল লোড হৈ আছে মই যাব লাগে দোকানগিলত মাল দিবা লাগে জয় জুবিন দা দোকানতে আপোনালোক মানে মাল চাল দি থকা দেখুৱা নাই আৰু নহ'লে বৰিং পাই যাব পাৰে ন আপোনালোকে কেনে দেখুৱা নাই খালি দেখছি মাল এইখন বাৰে একেবাৰে সৰু দোকান হ'লে ধুনীয়াকৈ চলি আছে ইয়াত 10 পেকেট কাটা বিস্কুট দি দিছোঁ আৰু এই বাবুজনে মানে মাল ৰাখিছে বাবু মানে তেখেতে অলপমান কথাগিলা কোৱাত অলপ ফে হয় আৰু মানে মই মাল চালখিনি দি দিলোঁ তাৰ দোকানত দিয়াৰ পিছত সি কৈছি তাৰ বোলে মাক নাই মাকে বোলে ক'ৰবাত গেছি পইচা আনবা মানে ঘূৰি আহোঁতে মোক পইচাটো লৈ যাব দিছি মই কৈছোঁ হ'ব কথা নাই পিছত মানে আজি দাদাৰ দোকান সোমাই গৈছোঁ কিবা লয় কিবা নলয় এতিয়া দাদাৰ ৰাস্তাত আহিলে গম পাম ভালে আছ দাদাক মাল দি দিলোঁ ভালেখিনিও মাল দিলোঁ তেওঁ মই ভাবছিলোঁ মাল লৈ না নলে মানে বহুত দিন পিছত আহিলোঁ দাদাক মানে মাল দিছোঁ মাজতে বৌ হৈ আছিল দোকানত দাদা নাছিল মানে দাদাৰ লগত বহুত দিন সম্পৰ্কই হোৱা নাই কি দিলোঁ আৰু এতিয়া মানে মই আহি পালোঁ ল'ৰাটো মানে মাকটো আহি পৰা এতিয়া মোক পইচাটো নেদে মাক নাহাক লাগি সি ভাবছি বেছিকৈ আনিম নেকি ক'বাৰ কিবা ভাবে আৰু সি এতিয়া মানে মাক নাহাক লাগি মই ইয়াতে ৰখি থাকিব লাগিল এটা ল'ৰাক মানে খেদাই দিছে সি মাকক মাতিবৰ কাৰণে মাক আহিলে মোক পইচাটো দিব তেতিয়াহে মই যাব পাৰিম এফালে আমাৰ বাবুহঁতে মানে খেলা খেলি আছে কি অ' বাবু কি খেলা বুলি কয় এইটো এনেকৈ আপোনালোক সঁচা কথা ক'ব গ'লে সৰুৰ পৰা ব্যৱসায় কৰিছোঁ না খেলাৰ লগত জড়িত নহয় সেইকাৰণে খেলা কি খেলা এইটো সেইকাৰণে গম নাপাওঁ আৰু তাহাঁতক সুধিলোঁ মই পইচা কিমান এতিয়া আহি পেলাই মানে বাইদেউৰ দোকানত বাইদেউ মাল লৈ আছে বহুত এখন দোকান বাইদেউৰ বহুত দিন ধৰি দোকানখন বন্ধ কৰি থৈ দিছিল কিবা বিশেষ অসুবিধাত আৰু মানে 24-27-28 বছৰৰ বয়সৰ ল'ৰা ছোৱালীখিনি মানে বহুত ব্যৱসায় কৰাৰ চিন্তা কৰে কিন্তু ব্যৱসায় কৰিব মানে ক'লে নৰে লাজ কৰে আৰু ভাবে যে ব্যৱসায় কৰিলে লাভ হ'ব না হাজিৰা কৰিব গ'লে লাভ হ'ব চ' মই আজি আপোনালোকক বুজাই দি আছোঁ ব্যৱসায় কৰিলে ভাল হ'ব না হাজিৰা কৰিলে ভাল হ'ব আৰু মই 25 বছৰৰ বয়সত চলি মই ব্যৱসায় কৰি আছোঁ ব্যৱসায় কৰি মই কিমানখিনি লাভান্বিত হৈছোঁ আপোনালোকক আজি বুজাই আছোঁ যদি আপুনি মোৰ বয়সৰ ল'ৰা এজন হয় এতিয়া যদি আপুনি ভাবছি হাজিৰা কৰিম হাজিৰা কৰিলে আপুনি গধূলি মিনিমাম হাজিৰাটো পাই যাব 400 বা 500 টকা কিন্তু ব্যৱসায় এটা কৰিলে আপুনি যোৱাৰ লগে লগে মানে প্ৰথম দিনা আপুনি লাভৰ সংখ্যা বিচাৰি নাপায় আপোনাক তাতে মূলধন লাগিব আৰু আমাৰ দৰে ব্যৱসায় কৰিলে আপুনি একেদিনে মানে লাভটো বিচাৰি নাপায় একদম সঁচা কথা কৈছোঁ মানে আপোনাৰ গোটেই মাল বিক্ৰী হোৱাটো সম্ভৱ নহয় কাৰণ আপোনাক কোনো দোকানীয়ে চিনি নাপায় মানে যেতিয়া আপুনি মানে প্ৰত্যেক দিনে সেই দোকানখনত বা যোৱা কৰিব তেতিয়া আপোনাক চিনি পাব আপোনাৰ ফেচ ভেলু হ'ব তাৰে পিছত আপোনাৰ পৰা মাল ৰখা কৰিব আৰু মালখিনিৰ আপোনালোকে কোৱালিটি দিব পাৰিব লাগিব মানে বহুত বেপাৰী আছে মানে আপুনি ভাল কোৱালিটিৰ মাল দিব পাৰিব লাগিব তেতিয়াহে আপোনাৰ পৰা মাল ৰাখিব আৰু তেতিয়া আপুনি লাভৰ সংখ্যা বিচাৰি পাব আৰু আপুনি মাৰ্কেটত ফেচ ভেলু বনোৱাৰ পাছত আপোনাক কোনেও নমাই দিব নোৱাৰে মানে আপোনাৰ ঠাই কোনেও ল'ব নোৱাৰে